মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 16ৰ এ লেটাৰ টু এ ফ্ৰেণ্ড নামৰ পাঠটিৰ কম্প্ৰিহেনশ্যন 1ৰ প্ৰশ্নসমূহ আলোচনা কৰি আছিলোঁ। মই এ বি দুটা ভিডিঅ' তোমালোকলৈ আগবঢ়ালো। যদি ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে চাই ল'বা আৰু কেনে পইচা কমেণ্ট কৰিবলৈ নাপাহৰিবা। আজিলৈ আহা আমি চি নম্বৰটো প্ৰশ্ন উত্তৰটো কৰোঁ। চি নম্বৰটোত চোৱা, আমাক ইয়াত সম্পূৰ্ণ বাক্যত প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ কোৱা হৈছে। Answer the following questions in the incomplete sentences. তলৰ প্ৰশ্নসমূহৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া হ'ল। এতিয়া চি নম্বৰটো চোৱা, হু ইজ জ্বালা গুট্টা? হু কোন, ইজ হয়, জ্বালা গুট্টা, জ্বালা গুট্টা কোন হয়? আমি এই প্ৰশ্নৰ উত্তৰটো দুটা বা তিনিটা ধৰণে দিবলৈ চেষ্টা কৰিম। চাবা, answer আমি লিখিম জ্বালা গুট্টা। জ্বালা গুট্টা ইজ হল। ইজ লিখিলো। আমি কি লিখিব পাৰো? জ্বালা গুট্টা এজনী কি হয়? কিতাপত কি লিখা আছে চোৱা, 4 নম্বৰ পেৰাগ্ৰাফত কি লিখা আছে চোৱা, হিমাংক, do you know the names of famous badminton players of India? হিমাংক, তুমি ইণ্ডিয়াৰ বিখ্যাত বেডমিণ্টন খেলুৱৈসকলৰ বিষয়ে জানানে? খেলুৱৈৰ নামবোৰ জানানে? মাই ফেভাৰিট প্লেয়াৰ্ছ, মোৰ ভাল লগা খেলুৱৈসকল আর হয় PV সিন্ধু, সাইনা নেহৱাল, জ্বালা গুট্টা। চোৱা, কি আছিলে? জ্বালা গুট্টাও আছে। এণ্ড অশ্বিনী পন্নাপ্পা হল। এইটো কাৰ ভাল লগা প্লেয়াৰ্ছ আছিলে? জ্যোতিৰ্ময়। এতিয়া জ্বালা গুট্টা ইজ লিখিলো। ইজ লিখি কিনে কি লিখিব পাৰো? এটা ইজ লিখি আমি লিখিব পাৰো জ্বালা গুট্টা ইজ এ হল, ইজ এ ব্যাডমিন্টন প্লেয়ার্স হল। জ্বালা গুট্টা এজনী বেডমিন্টন খেলুৱৈ হল। যদি এক আৰু ধৰণে লিখিব পাৰো, চাব, or জ্বালা হল গুট্টা, জ্বালা গুট্টা হল ইজ এ ফেমাউস, বিখ্যাত আছিলে নহয়। ইজ এ ফেমাউস জ্বালা গুট্টা ইজ এ ফেমাউস জ্বালা গুট্টা ইজ এ ফেমাউস ব্যাডমিন্টন প্লেয়াৰ হল। আৰু এক ধৰণে লিখিব পাৰা, জ্বালা গুট্টা ইজ এ ফেমাউস ব্যাডমিন্টন প্লেয়ার of
Jwala Gupta is a famous badminton player in India. In India. In India. Indiaৰ এজন হ'ব Jwala Gupta is a famous badminton player in India. Indiaৰ ভিতৰৰ এজন বিখ্যাত বেডমিণ্টন খেলুৱৈ এই ইনৰ জায়গাত তুমি অফ দি দিব পাৰা অবলিক মই দি কিনে অফ লিখি দিছো তেতিয়া হলে কি হ'ব আকৌ ভাৰতৰ এজন বিখ্যাত বেডমিণ্টন খেলুৱৈ এজনী হ'ব এইটো এজনী বিখ্যাত বেডমিণ্টন খেলুৱৈনী হল ইনটো দি দিয়াৰ লগে লগে ভাৰতৰ ভিতৰত হল অফ হলে মানে ভাৰতৰ হ'ব আকৌ ইয়াক এনেকেও লিখিব পাৰো আমি Jwala Gupta is Jwala Gupta is one of etu hol one of famous hol badminton খেলুৱৈৰ ভিতৰত এজন one of famous মানে badminton one of famous badminton খেলুৱৈ সকলৰ ভিতৰত এজন বিখ্যাত হল badminton one of famous badminton player ইয়াৰ লগেও থৈ দিব পাৰা প্লেয়াৰ যদি নহয় লিখু বুলি কোৱা তে অফ বা ইন ইন্ডিয়া অফ দিব পাৰা ইনো দিব পাৰা ইন দিলে মানে ভাৰতৰ ভিতৰত আৰু অফ দিলে ভাৰতৰ হ'ব এই ধৰণে আমি লিখিবলৈ চেষ্টা কৰি আছো শিকিছো যে আমি কেনে ধৰণৰ লিখিব পাৰি হল যদি প্ৰশ্নসমূহ বুজি পাইছা লিখাৰ পদ্ধতিটো তেতিয়া হলে লাইক এটা কৰিবা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা যদি ভাল পাইছা ভাল কমেন্ট কৰিবা আৰু যদি কিবা ইয়াত যদি সুধিবলগীয়া থাকে তেতিয়া কমেন্টত সুধিব পাৰা আজিলৈ হ'ব যদি চেনেলটো নতুন তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা আগলৈ তোমালোকক এই ধৰণৰ ভিডিঅ'সমূহ দি যাম তাৰে আখাৰে আজিলৈ মই ভিডিঅ'সমূহ ইয়াতে সামৰো গতিকে আকৌ লগ পোৱাৰ আশাত বাই